নমস্কাৰ নিউজ কিঙৰ সমূহ দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত এই পৰিচয় ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গোটেইকেইটা খবৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আনহাতে যদি ভিডিঅ'টো পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব। ৰাতিপুৱাৰ প্ৰথম খবৰটো এটা খুব ডাঙৰ খবৰ। এইবাৰ মুছলমানক লৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিলে বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টুকাৰীয়ে। তেওঁ ক'লে যে দুটাতকৈ অধিক সন্তান জন্ম দিব নোৱাৰিব আৰু ক'লে যে আমি ভাৰতত মুছলমানৰ সংখ্যা বাঢ়িবলৈ নিদিওঁ। অধিক সন্তান জন্ম দিয়া মুছলমানৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰিলে প্ৰবীণ ভাই টুকাৰীয়ে। এক বিশাল জনসভাত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অধ্যক্ষ প্ৰবীণ ভাই টুকাৰীৰ এই বিতৰ্কিত মন্তব্য। তেওঁ ক'লে যে দুটাতকৈ অধিক সন্তান জন্ম দিলে চৰকাৰী চাকৰি বিনামূলীয়া সা সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে। তেওঁ ক'লে দেশৰ চৰকাৰৰ ওপৰত হিন্দুৰ নিয়ন্ত্ৰণ থাকিব লাগিব। জনসংখ্যা আইন প্ৰণয়নৰ পাছত অধিক সন্তান জন্ম দিয়া মুছলমানক জেললৈ প্ৰেৰণ কৰা হ'ব বুলি মন্তব্য। পৰৱৰ্তী খবৰটো এটা খুব ডাঙৰ খবৰ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 4 দিনৰ ভিতৰত অসমত হ'ব ধাৰাসাৰ বৰষুণ। ঘূৰ্ণী বতাহ মকাৰ বাবে এই ধুমুহা বৰষুণৰ আশংকা। মাজুলী ডিব্ৰুগড় বৰাক উপত্যকাত প্ৰচণ্ড বৰষুণৰ আশংকা কৰা হৈছে। আগন্তুক 4 দিনৰ ভিতৰত দৰং শোণিতপুৰ নগাঁও গোলাঘাট আৰু যোৰহাট জিলাত প্ৰচণ্ড বৰষুণৰ আশংকা কৰা হৈছে। আনহাতে ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও নলবাৰী আৰু কামৰূপ জিলাত প্ৰচুৰ বৰষুণৰ বৃষ্টিপাত হ'ব আৰু ধুবুৰীৰ পৰা মাজুলীলৈ বিভিন্ন জিলাত হ'ব প্ৰচুৰ বৃষ্টিপাত আৰু অসমৰ কেইবাখনো জিলাত ধুমুহা বৰষুণৰ আশংকা কৰা হৈছে। পৰৱৰ্তী খবৰটো এটা খুব ডাঙৰ খবৰ। এটা পৰীক্ষাৰ আধাৰত ৰাজ্যিক ভিত্তিক নিযুক্তি দিব ৰাজ্য চৰকাৰে। আনহাতে এটা পৰীক্ষাৰ আধাৰতে নিযুক্তি দিয়া হ'ব প্ৰাৰ্থীক। এতিয়াৰ পৰা জিলা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব ৰাজ্য চৰকাৰ, যাতে কোনো প্ৰাৰ্থীয়ে এই পৰীক্ষাক লৈ আপত্তি কৰিব নোৱাৰে। সাময়িক ব্যৱস্থাৰ ওপৰত অনুষ্ঠিত হ'ব এই লিখিত পৰীক্ষা। অসমৰ বাহিৰৰ কিছুমান বিশ্ববিদ্যালয়ে শ্ৰেণীত উপস্থিত নথকাকৈ দিব প্ৰমাণ পত্ৰ আৰু টেট BEdৰ উপৰিও প্ৰাৰ্থীয়ে